হেল্ল' এভৰিৱান, আজি লৈ আহিছোঁ খোলা চাপৰি পিঠা বা পানী পিঠা। এই পিঠাটো বনাবৰ কাৰণে মই আৰৈ চাউল এবাতি লৈছোঁ। চাউলকেইটা মই গোটেই ৰাতি তিয়াই ৰাখিছিলোঁ। এতিয়া মই এটা মিক্সি বাতিত চাউল দিছোঁ, লগতে অকণমান গৰম পানী দি ব্লেণ্ড কৰি লৈছোঁ। এতিয়া ব্লেণ্ড কৰি লোৱা মিশ্ৰণখিনি মই এটা বাতিত উলিয়াই লৈছোঁ। আনফালে এটা বাতিত মই এচামুচ তেল আৰু 2 চামুচ পানী মিহলাই ৰাখিছোঁ। ঠিক এনেধৰণৰ হৈছে, তাৰ কাৰণে মই অকণমান গৰম পানী যোগ কৰি দিলোঁ। বেছি ডাঠো হ'ব নালাগিব, বেছি পাতলাও হ'ব নালাগিব। সোৱাদ অনুযায়ী মই নিমখখিনি দি লৈছোঁ আৰু মই এটা আঙুলিৰে ইয়াত দেখুৱাই দিছোঁ কিমানখিনি মই পাতলা কৰিছোঁ। এইটো হৈছে পাতচৰু। ইয়াত মই পানী আৰু তেলৰ মিশ্ৰণখিনি এইদৰে অকণমান সানি দিছোঁ। এইদৰে দিলে পিঠাটো খুব সহজতে উঠি আহিব। পিঠাটো হওঁতে মোৰ 1 পৰা 1.5 মিনিট সময় লাগিছে। মাটিৰ চৰুত বনালে অকণমান পানী ছটিয়াই দিব লাগে। এটা এটাকৈ মই ইয়াৰ পিঠাকেইটা এইদৰে বনাইছোঁ। খুব ধুনীয়া কোমল হৈছে। আপোনালোকে এবাৰ এই পিঠাটো বনাই এনজয় কৰিব।